গাইছ স্বাগতম টু বিক্ৰম ব্লগছ। তো আজি গাইছ আমাৰ গাঁৱত বিহু মানে আজি বহাগৰ 5 তাৰিখ আমাৰ ইয়াতে বিহু আছে। তো বিহু চাবলৈ বলক। ৰাতিপুৱা বাজিল 9টা। এতিয়া শোভাযাত্ৰা আছে, শোভাযাত্ৰাত বলক গৈ লগ পাইছোঁ। গাইছ আহি পালোঁ এইবাৰ ৰাজু ঘৰ। ৰাজু আমি কৈ থাক এয়া ৰাজু বহুত দিনৰ মূৰত আহিছে ব্লগত বলক। তো গাইছ মোৰ আহোঁতে অকণমান পলমে হ'ল, শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। আমি হাই তাতে যাব লাগিব। চাই পালোঁ শোভাযাত্ৰা হৈয়ে গ'ল আৰম্ভ। সেয়া গুঞ্জন আছে, এইফালে ডেভিড আছে। হাই তো বলক আগত আছে অলপমান, মানে গ'লে মোৰ আহাতে অলপ পলম হ'ল। এই আমাৰ গাদুল দা ক'ত গৈছে? এই দোকানত। অঁ দে আৰু আমি এতিয়া ফটো উঠবা লাগছে। এয়া কেমেৰামেন কুশল অভিজিতে ফটো উঠি আছে। এইফালে ৰাজুৱে গোটেইগিলা ফটো দিলে আৰু মানে এয়া অৰ্ণৱ আছে, এয়া অভিজিত, এয়া কুশলে আছে। বলক আগত শোভাযাত্ৰা এয়া আমি পাছত একদম ৰ'দ দিছে, বহুত ৰ'দ দিছে। মানে কি দিছে ৰে আজি তো এনেকৈ আহি আহি শোভাযাত্ৰা শেষ হ'বলৈ হ'ল আৰু। তো এনেকৈ শোভাযাত্ৰা শেষ হ'ল। এয়া আমাৰ দাদা, এইফালে আগত ৰাজু, এইফালে আমি। তো বলক দুধকৰা পূজা অলপমান দেখা কেনেকুৱা হয়। আহি পালোঁ পূজা যাই আছোঁ, বাইক টাইক পাৰ্কিং কৰি ল'লোঁ। ৰাজু আছে, এয়া দীপাংকৰ দা আছে। গেটেদি সোমাবি না? এনেকৈ গৈ আছোঁ। আমি সোমাই দিলোঁ, মানুহে নাই পাই আছে। ওপৰত যাওঁ আগত ঠিক আছে আছে। এয়া ৰাস্তাৰে এয়া জোতা খুলি আছে, জোতা খুলি যাব লাগিব। ওপৰত যাম না বহুত ওপৰত যাম, ওপৰত উঠি যাই আছোঁ। গেটত কি মজাকৈ দিছে এইবাৰ।
বহুত ওপৰত উঠা লাগব গাইছ ইহঁত দুটা ইমান নৰা হৈ গৈছিল মই আগতে আহি পালোঁ নহয় নৰাত নেকি কিয় নৰবি বে যাবই লাগব খোজকাঢ়ি আছোঁ ওপৰত বহুত ওপৰত আছে এনে উঠি আছে না পানী টেংকি আছে ইয়াত ওপৰত বহুত ওপৰত আহিব লাগে না এইয়া অৱস্থা কাহিল মানে কি ক'ম আৰু এক্সপিৰিয়েঞ্চ এইটো চা এইটো কি আকাশে কিবা চ' গাইছ এই কিবা আকাশে সেইটো ডাইনাছৰ বোধহয় ডাইনাছৰ মজাকৈ আৰ্ট কৰিছে গাইছ মজাকৈ আৰ্ট কৰিছে ভাল লাগিছে ইয়াতে আমাৰ জুবিন দা কাষে দিছে জয় জুবিন দা ফটো উঠব লাগব যাই এইটো এটা জুবিন দা কাষে দিছে ফটো উঠব লাগব গাইছ অলপ জিৰাইছোঁ গৰম গাইছ ভিউ চাওক না গাইছ ওপৰৰ পৰা এটা ভিউ চাই লওক ওপৰৰ পৰা ভিউ চাওক বেছ জুবিন দাক কি ধুনীয়াকৈ আৰ্ট কৰি থৈছে ৰুটকৰ পাহাৰ জয় জুবিন দা তোৰ জুবিন দাৰ লগত ফটো উঠিম এইবাৰ পুতলা ল'বি নেকি জুকি পেপাৰ চেপাৰ ল ঐ তক ইটো লাগব এইটো দিম গাৰ্লফ্ৰেণ্ড নহয় এইটো দিম এইটো দিম এইটো পুতলা এটা লৈ মানে টেডি এটা লৈ এই বোলে জিএফক গিফ্ট কৰিবৰ কাৰণে চাই আছিলি না হয় 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 আমি ঘৰত যাম আৰু এতিয়া পূজা চালোঁ এই অলপমান দেখালোঁ আৰু গাইছ যিমানখিনি পাৰোঁ সিমানখিনি দেখাইছোঁ তো ৰাতি ধামাকা হ'বলৈ গৈ আছে ৰাতি বিহু আছে মাজত তো ব্লগটো শেষলৈকে আছে এতিয়া কম মানে আজি বিহু আমাৰ গায়ক এটা আছে গোৱালপাৰাৰ পৰা আহিব চিমিৰ হয় মজা ৰাতি ধামাকা হৈ আছে মালটো ৰাতিলৈকে চাই থাকক এয়া ল'লোঁ কিবা কিবি আমি এয়া বিহু তো গাইছ এনেকৈ বিহু আৰম্ভ হৈ গ'ল ৰাতি বিহু আৰম্ভ হৈ গ'ল এতিয়া টোপোলক বিহু দেখাম অলপমান এয়া চিমি ৰয় গীটাৰ ভৰাই গীত গাই আছে চিমি ৰয় নাচি আছে তো গাইছ আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল বেছিকৈ দিব নোৱাৰিলোঁ
তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ নতুনকৈ চেনেলটোত আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই বাই গাইছ, অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ।